নাই চাগে মোৰ এটা পোহনীয়া কুকুৰ আছে লাকি বাবা লাকি এইফালে লাকি বহুত দিন দেখুওৱা নাই আপোনালোকে হয়তো চিনি নাপায় যিবিলাক এতিয়া নতুনকৈ মোৰ মেম্বাৰ ইউটিউব মেম্বাৰ তেওঁলোকে চাব এইটো হৈছে মোৰ লাকি বাবা নামটো লাকি ৰাখিছোঁ লাকি এইফালে কৈ দিয়া হাই কৈ দিয়া লাকি তো ই বহুত মৰমৰ হয় মই য'তে নাথাকোঁ মাত দিলেহি মই যদি ৰাস্তাৰ পৰা মাত দিওঁ সি একদম দৌৰি আহে মোৰ ওচৰলৈকে তো লাকিক দেখিছে বহুত শান্তশিষ্ট হয় আৰু অচিনাকি আহিলে কিন্তু ভোকে কিন্তু সাৱধান ইফালে যিবিলাকে তো মোক চিনি পায় আৰু আপোনালোকক কৈছে আমাৰ ঘৰৰ ফালে আহিলে সাৱধান একদম কুকুৰৰ পৰা সাৱধান বুলি কিছুমানে গেটত লিখিলে নহয় তেনেকৈ আমাৰ লিখা নাই বাৰু তথাপিও আহিলে মানে ই ভুকিবই সাৱধান গতিকে আহিলে অকণমান সাৱধানে চলিব বাকী এনেই একো নকৰে ভুকিব খালি আৰু যদি আপুনি চিনাকি হৈছে তেতিয়া তাৰ মৰম আমাৰ মৰম আৰু আলহী আহিলে খুব ভাল পায় সি মানে যেতিয়া ঘৰত আলহী আহে ন তেতিয়া একদম তামাম আনন্দিত সি তাৰ ফূৰ্তি লাগি থাকে আৰু কি ক'ম লাগি থাকে তো আজি অলপ মনটো ডাউন তাৰ মনটো ডাউন কাৰণ ঘৰত কোনো নাই মানে ভণ্টিহঁত কোনো নাই খুৰা ছোৱালীকেইজনী আৰু সিহঁতে নাই সিহঁতে বহুত মৰম কৰে নে তাক মৰম কৰি ৰাখে সেইটো কাৰণে আজি নাই সিহঁতে তাকো তাৰ লগত খেলিবলৈ নাই সেইটো কাৰণে শুনি আছে কি কৈ আছে দুখিত হৈ আছে অকণমান মানে যিহেতু তাকো খেলা ধূলা লগ লাগে ন তো অকণমান মনটো দুখিত তাৰ লগত মই অকলে আজি ঘৰত সি আৰু মই আৰু বেলেগ পানী কোনো নাই দুইটা আজি তামাম এনজয় ঘৰত অকলে বেচেৰাটো মন বেয়া আজি সেইটো কাৰণে কেমেৰা ফালে চাই নেদেখিছে এইফালে চা হয় চাচোন ইফালে নাচাই মন বেয়া বহুত তাৰমানে ডাউন মনটো বহুত ডাউন হৈছে তো চাচোন হাই কৈ দে নাচাই মুখখন ঘূৰাই দিয়ে দেখিছে ই মানে অলপ তাৰ দুখিত আজি মন নাই তাৰ তো সৰু সুৰাকৈ আজি ভিডিঅ'টো বনাইছোঁ তো কেনে পালে জনাব ভবা নাছিলোঁ যে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিম তো নভবাকৈ কিছুমান কাম হৈ যায় তো মই ভাবিলোঁ আজি অকলেনো কি কৰিম মন বেয়া কৰি থাকিম তাৰ লগত খেলিলোঁ অলপ সময় তাৰপিছত টিভি মোবাইল এনেকৈ তেনেকৈ দিনটো পাৰ হৈ যায় তথাপিও অকলে বৰিং হৈ যায় ঘৰটোত কিমান সোমাই থাকিম ওলাই যাওঁ যিহেতু ঘৰত মানুহো নাই তো সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ'কে আপোনালোকে চাওক মই কি কৰি আছোঁ অলপ এণ্টাৰটেইনমেণ্ট লওক বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ তো সি আৰু মই এতিয়া পূৰা অকলে খেলিম আৰু বেলেগ কাম নাই এতিয়া দিনটো বৰিং হৈ গৈছোঁ টিভি চালোঁ মোবাইল চালোঁ গেম খেলিলোঁ এনেকৈ আৰু বৰিং লাইফ এতিয়া তাৰ লগতে অলপ খেলোঁ অলপ ওলাই আহোঁ ৰাস্তাৰ ফালৰ পৰা বেছি দূৰলৈ নাযাওঁ তো ঘৰত যিহেতু কোনো নাই আজি ওলাই নাযাওঁ দুই এটা কাম আছে আৰু ঘৰত মানুহ নাই যিহেতু অকলে কৰিব লগা হৈছে দিনটো কামটো সেইকাৰণে ভাবিলোঁ বেলেগত বেছি দূৰলৈ নাযাওঁ ঠাণ্ডা আমাৰ ফালে বহুত বেছিয়ে বাৰু বৰ্তমান আগতকৈ কমিছে তো আপোনালোকৰ ফালে ঠাণ্ডাটো বাৰু কেনেকুৱা তো কমেণ্ট কৰি জনাবচোন ঠাণ্ডা গৈছে যিহেতু মাহ পৰিল গৰমৰ দিন আহিছে তো সি দেখিছেনে মই নোযোৱা আগতে সি ৰাস্তাৰ ফালে চাই সাজে কেতিয়া আহিব মানে বাইকত কেতিয়া আহিব তো তাৰ কাৰণে অপেক্ষা তাক অলপ লৈ যাম বাৰু ফুৰাবৰ কাৰণে তো সি মোতকৈ আগতে এডভান্স হয় তো ভাবিছোঁ সি মই আৰু অলপ ঘূৰি আহোঁ পাৰিলে দেখাই যাম বাৰু চাই থাকিব যদি সি যদি ডিষ্টাৰ্ব নকৰে তেনেহ'লে ভিডিঅ' কৰিম আৰু যদি অলপ ডিষ্টাৰ্ব কৰে বাৰু ৰাস্তাই গ'লে মানে বহুত মানুহ দৌৰে আৰু লোকেল কুকুৰবিলাকৰ মানে ওলাই যাব নোৱাৰে সেইকাৰণে ভাবিছোঁ যদি ডিষ্টাৰ্ব কৰে তেতিয়াহ'লে ভিডিঅ' কৰা নহ'বই চাগে আৰু যদি পাৰোঁ আপোনালোককো দেখাম বাৰু তো চাই থাকক এনজয়